আমাৰ বৰগুৰিৰ ছেকেণ্ড হেণ্ড ডিলাৰটোৰ নাম কি হয়? এইটো নিহাল কাৰ ৱাৰ্ক চেণ্টাৰ। কাৰোবাক যদি গাড়ী লাগে আপোনাৰ নিবহি পাৰে হয় নাই? নিব নোৱাৰে? একদম ধুনীয়াকৈ একদম কম দামত পাব। আপোনালোকে যিকোনো গাড়ী লাগে, পুৰণা আপোনাৰ ছেকেণ্ড হেণ্ড কাৰ যেনেকুৱা লাগে চব মডেলৰ পাব ইয়াত। স্কৰ্পিঅ' বলেৰ' পৰা আদি কৰি মানে আপোনাৰ 800 কাৰ লাগে পাব। The show starts in. ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে কি হ'ল, আমাৰ নিবনুৱাৰ লগত অকণমান মানে আমি টমটমো কওঁ, টুকটুকিও কওঁ, আমি ভাড়া মাৰি আছোঁ। আজি মানে টমটম চলাম হয় নাই? হয়। আজি মানে আমি যিহেতু বতৰ ভাল, একদম বৰ ধুনীয়া ৰ'দ দিছে, সেইটো কাৰণে ওলাই আহিছোঁ টমটমখন লৈ পিনি। কিমান টকা পাওঁ এতিয়া মানে ভগৱানেহে জানিব। আৰু বতৰটো চাই মানে ভালেই ইনকম কৰি নিচিনা লাগিছে। তাকে আপোনালোকক সেইটো কাৰণে অকণমান দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। মানুহ ভাই পাৰিব সেইটো আছে। আৰু আমি বৰগুৰি হৈ এপাক মাৰিলোঁ, কিন্তু কাষ্টমাৰ এটাও পোৱা নাযাওঁ না, টুলগেটটাও খালী হৈ আছে। বোলো আৰু গৈ থাকোঁ এইফালে, ক'ত কেনেকৈ কাষ্টমাৰ পাওঁ আজি দেখাই যাম। মানে কাষ্টমাৰ নহয়, পেচেঞ্জাৰ। আৰু কাষ্টমাৰ বুলি নকয় না, পেচেঞ্জাৰ বুলিহে কয়। পেচেঞ্জাৰ যিহেতু মানে এতিয়া অফিচ টাইমো হোৱা নাই, সেইটো কাৰণে আমাৰ পেচেঞ্জাৰ মানে ওলোৱা নাই। লাহে ওলাব। আমি মানে অলপ সোনকালৰ পৰা আজি আহিছোঁ, কাৰণ এফালে মানে আকৌ যাব আছে, মানে আকৌ আমি ব্লগ বনাবলৈ যাব আছেতো, সেইটো কাৰণে মানে অলপ আজি সোনকালে ওলাই আহিলোঁ। অলপ মানে 2 টকামান যাতে ইনকম কৰিব পাৰোঁ, সেইটো কাৰণে আহিলোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকক। চশমা যে পিন্ধিলে মোক ভাল লাগে নেকি? মজা ধুনীয়া লাগিছে তোমাক। গৈ থাকোঁ তেতিয়াহ'লে ন আগফালে। এইটো হৈ গ'ল আমাৰ বৰগুৰিৰ ছেকেণ্ড হেণ্ড ডিলাৰটোৰ নাম কি হয়? এইটো নিহাল কাৰ ৱাৰ্ক চেণ্টাৰ। কাৰোবাক যদি গাড়ী লাগে আপোনাৰ নিবহি পাৰে হয় নাই? নিব নোৱাৰে? একদম ধুনীয়াকৈ একদম কম দামত পাব। আপোনালোকে যিকোনো গাড়ী লাগে, পুৰণা আপোনাৰ ছেকেণ্ড হেণ্ড কাৰ যেনেকুৱা লাগে চব মডেলৰ পাব ইয়াত। স্কৰ্পিঅ' বলেৰ' পৰা আদি কৰি মানে আপোনাৰ 800 কাৰ লাগে পাব। এইটো হৈ গ'ল আমাৰ বৰগুৰি তেল ডিপু। এতিয়া গৈ আছোঁ এনেকৈ মানে টুকটুকি খালীকৈ গৈ আছোঁ। এতিয়ালৈকে পেচেঞ্জাৰ এটাও নাই। এতিয়া আমি লাহেকৈ গৈ আছোঁ আমাৰ তিনিচুকীয়াত, মানে আমি চাটুৱা খাবলৈ। চাটুৱা মানে বৰ ধুনীয়া বনায় তাত। এতিয়া মানুহজনে আৰু মই মানে এতিয়া চাটুৱা খাই ল'ম। চাটুৱা গ্লাছ খাই পিনে আৰু আকৌ আৰম্ভ কৰিম। চাটুৱা আমাৰ তিনিচুকীয়া চাৰিআলিৰ ওচৰতে খাম। অটো ষ্টেণ্ড অটো ষ্টেণ্ডৰ ওচৰতে খাম। তাৰপিছত মানে ভাবিম আৰু কি এইখন হৈ গ'ল আমাৰ এৰমা ৰেষ্টুৰেণ্ট, এৰমা হোটেল। মানে এখন গেছ তিনিচুকীয়া আমাৰ অসমবাসীয়ে যদি আহে তিনিচুকীয়া ফুৰিবলৈ, তেনেহ'লে এৰমা ৰেষ্টুৰেণ্টত মানে ধুনীয়াকৈ থাকিব পাৰিব। চব সুবিধা আছে। আপোনাৰ চুইমিং পুলৰ পৰা মানে আদি কৰি গোটেইখিনি ৰুম বৰ ধুনীয়া, চাফ চিকুণ, আৰু ৰেটটো ইয়াত প্ৰায় ৰিজনেবল। আহিব পাৰিব। ঠিক আছে, যিমানটো জানো সিমানটো কৈ দিছোঁ আৰু। আমাৰ তাৰপৰা গুইজান ঘাটলৈ বেছি দূৰ নহয়, গুইজান ঘাটত ফুৰি আহিব পাৰিব ধুনীয়াকৈ। চন্দন নিব নোৱাৰি পেলাই অকণমান চাটুৱা খাব হয় নাই? মই চাটুৱা খাই লওঁ দেই। চাটুৱা খাই লওঁ। আমি এতিয়া চাটুৱা খাই আহি আছোঁ থানা চাৰিআলি হৈ। এফালে এপাক মাৰি গুচি যাম ন। আমাৰ হৈ গ'ল সেইটো টমটম ষ্টেণ্ড হৈ গ'ল। এইটো চাৰিআলিটো বৰগুৰি আমাৰ টমটম ষ্টেণ্ড হয়। থানা চাৰিআলি আমি থানা চাৰিআলি হৈ যাম। থানা চাৰিআলিৰ পৰা আমি এতিয়া যামগৈ লেফ্ট চাইড। চিভিল ৰোড যাম।
বজাৰ কৰে বহুত ডাঙৰকৈ গাড়ীত আমাৰ তিনিচুকীয়া বাকীটো জানে বাৰু কেতিয়াবা তথাপিও দূৰৰ পৰা যদি কোনোবা আমাৰ আলহী যেতিয়া আহে আহিব পাৰিব হাঁহ কুকুৰা চব কম দামতে পোৱা যায় এইখন হৈছে জেনাম স্কুল বহুত পুৰণা স্কুল 1933 চনত বহুত মানে নাম থকা স্কুল এখনত বহুত ডাঙৰ ডাঙৰ ডক্টৰ ইঞ্জিনিয়াৰ ইয়াৰ পৰাই মানে পঢ়ি পিনি হৈছে এতিয়া আমি হিচাপে আছোঁ এটিচি বহুত ডাঙৰ এতিয়া আমি ডিচি মাৰ্কেটৰ কাষেদি সোমাই চিভিলত ওলাম আমি আহি পাই গ'লোহি এখন ধুনীয়া চিভিল হস্পিটেল অসামৰিক চিকিৎসালয় আমি এতিয়া পাই গ'লোহি আমাৰ মানে তিনিচুকীয়া এখনটো বহুত ডাঙৰ বহুত মানে ভিতৰুৱা গাঁৱৰ অঞ্চলবাসীয়ে আমাৰ চিভিলখন দেখা নাই আৰু সেইবাবে আপোনালোকে অকণমান দয়া কৰি যাতে আমাৰ চিভিলখন সকলোৱে দেখা পায় সেইটো কাৰণে দেখুৱাইছোঁ আমি আৰু এতিয়া আমি চিভিলৰ কাষেদি সোমাই গৈ আছোঁ চিভিলখন আমাৰ যথেষ্ট বহুত ডাঙৰ আপোনালোকে আহিব তাৰপিছত আমি এতিয়া গৈ আছোঁ আৰু এতিয়া আমি লাহে লাহে গৈ মানে জ্যোতিপ্ৰসাদ লেবৰ ওচৰত পামগৈ তাতো অকণমান আপোনালোকক দেখুৱাই দিম চাই থাকক ভিডিঅ'টো লেবৰ ওচৰত যি বিক্ৰী হ'ল বুলি আছে বিবাহ ভৱন ইয়াত আপোনালোক কাৰোবাৰ বিবাহ যদি পাতিবলগীয়া হয় ইয়াত পাতিব পাৰিব আৰু ইয়াত ৰেডবোৰ্ড ৰেডবোৰ্ড এতিয়া এইখন চাওক এইখন হৈছে লেক এখন পাৰ্ক হয় ন পাৰ্ক হয় ধুনীয়া মাজত এটা পুখুৰী আছে ধুনীয়া ভাল ভাল মাছো আছে আৰু ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া বিশেষকৈ গছ গছনি আছে আম আছে আম এতিয়াও লাগি আছে ইমান ডাঙৰ ডাঙৰ আম ধুনীয়া হয় এইটো বেক চাইড এইটো হৈছে বেক চাইড আমি পিছফালৰ পৰা আহিছোঁ এদিন দেখামে বাৰু ভালকৈ দেখাম পুৰা লেকৰ ভিতৰত বৰ ধুনীয়া ঠাণ্ডা পৰিৱেশ জামুক আছে আম আছে কঁঠাল আছে আপোনালোকে আহি ভাল পাব সৰু ল'ৰা ছোৱালী খেলা বস্তু আছে তাৰপিছত আৰু জিৰণি চৰা আছে বৰ ধুনীয়া জিৰণি চৰা আছে বহিবৰ কাৰণে এতিয়া আমি কল চাইডফালে পালোহি আৰু বেছি দিন আৰু দেখিব পাব আমাৰ এই পাকখনলৈ আমাৰ অকণমান মানে কি কমিটি ভিডিঅ' শ্বুট হ'ব কমিটি ভিডিঅ' শ্বুট কৰিবলৈ আহি মেলা আগত আৰু এতিয়া আমি লাহে আমাৰ মানে লেকৰ ওচৰতে বন্ধুসকল কি পাৰিলোঁ কি নোৱাৰিলোঁ দেখালোঁ অকণমান ভাড়াও মাৰোঁ আৰু ভিডিঅ' নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিবিলাকে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে সিহঁতি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা আছে সেইবিলাকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব ইমান আৰু ন তোমাৰ ইয়াৰো এটা চেনেল আছে চন্দন নিবনুৱা বহুত মানে ভাল ভাল ভিডিঅ' বনায় এবাৰ চাব তাকো ছাপোৰ্ট কৰিব আজিলৈ বাই বাই